নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক মহাৰাষ্ট্ৰৰ আন এখন ঠাই দেখুৱাবলৈ চেষ্টা কৰিম। ব'লক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকক লৈ যাম আজি এলিফেণ্টা কেভলৈ। আমি এইখন ফেৰীতে উঠি এলিফেণ্টা কেভ চাবলৈ যাম। ইয়াৰ টিকটৰ মূল্য হৈছে প্ৰত্যেকজন যাত্ৰীৰ 260 টকা। ফেৰীৰে আৰৱ সাগৰৰ মাজেদি আমি এলিফেণ্টা কেভলৈ গৈ আছোঁ। প্ৰায় এঘণ্টাৰ পাছত আমি এলিফেণ্টা কেভ পালোহি। এঘণ্টা ফেৰীৰে যাত্ৰা কৰাৰ পাছত খুব ভাগৰ লাগিছিলে আৰু আমি তাৰ পাছত অলপমান ফল মূল কিনি খাবলৈ লৈছিলোঁ। इसमें क्या क्या है? पाइनएप्पल है, वाटरमेलन है, पपया है, खरबूजा है, ककड़ी है। ट्रेन टिकट कितने में लेते हैं? 10 रुपये 10 रुपये जाना। अच्छा, वापस आने के लिए उधर है? यही टिकट दिखा के आने। अच्छा, मतलब आना जाना एक टिकट से होता है? আচ্ছা, পাৰফেক্ট। এইখন হৈছে টয় ট্ৰেইন বুলি ক'লেও ভুল কোৱা নহয় আৰু আমি এইখনতেই যাম। টিকেট কৰি থৈছোঁ। ফাইনেলি আমি ট্ৰেইনৰ পৰা নামিলোঁ। তাৰ পাছতে আমি বহুতো দোকান দেখিবলৈ পালোঁ। খাদ্যৰ দোকানেই হওক বা বিভিন্ন বস্তুৰ দোকানেই হওক, যথেষ্ট দোকান ইয়াত আছে। বিভিন্ন ধৰণৰ শংখ ইয়াত থৈ দিছে। খুব ভাল লাগিছে এইবিলাক শংখ। এলিফেণ্টা কেভৰ ভিতৰলৈ গৈ থাকোঁতে আপুনি বহুতো দোকান দেখিবলৈ পাব আৰু আপুনি যদি কেতিয়াবা এলিফেণ্টা কেভ চাবলৈ আহে তেন্তে ফ্লেট চেণ্ডেল অথবা স্পৰ্ট শ্বুহে পিন্ধি আহিব। মেইন গুফালৈ যাবলৈ এনেধৰণৰ 120টা ষ্টেপ পাৰ হ'ব লাগিব। আপোনালোক ইয়ালৈ আহিলে বিভিন্ন ধৰণৰ বেগ, মূৰ্তি, কাপোৰো কিনিবলৈ পাব। এয়াই হৈছে এলিফেণ্টা কেভছ আৰু আমি এতিয়া ইয়াৰ ভিতৰলৈ সোমাই যাম। আমি বৰ্তমান ভিতৰ পালোহি। ইয়াত থকা কৰ্মচাৰীৰ পৰা আমি জানিব পাৰিলোঁ যে ইয়াত ভিডিঅ' কৰাৰ অনুমতি নাই। তথাপিও মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এলিফেণ্টা গুফা মুম্বাইৰ পৰা 11 কিলোমিটাৰ দূৰত থকা বন্দৰগাহ ধাৰাপুৰী নামৰ গাঁৱত অৱস্থিত। পৌৰাণিক দেৱতাৰ মূৰ্তিৰ কাৰণে এই কেভ বিখ্যাত। ইয়াতে ভগৱান শিৱৰ মূৰ্তি আছে। লগতে ভগৱান শিৱৰ অনেক ৰূপ মূৰ্তিৰ আকাৰত দেখিবলৈ পোৱা যায়। গুফাৰ ভিতৰলৈ সোমোৱাৰ পাছতে আপোনালোকে শিৱৰ তিনিমুখীয়া মূৰ্তি দেখিবলৈ পাব। জানিবলৈ পোৱা মতে মাত্ৰ এটা শিলৰ পাহাৰেৰে নিৰ্মিত এই গুহা। যেতিয়া ইয়ালৈ পৰ্তুগীজ আহিছিল, তেওঁলোকে পুৰণা গুফাৰ শিলেৰে বনোৱা মূৰ্তিবিলাকক ধ্বংস কৰি থৈ গৈছিল। জানিবলৈ পোৱা মতে পৰ্তুগীজসকলে পুৰণা গুফাৰ মূৰ্তিবিলাক ভাঙি ডাঙৰ ডাঙৰ হাতীৰ মূৰ্তি নিৰ্মাণ কৰিছিল আৰু তাৰ পিছতেই পৰ্তুগীজে এলিফেণ্টা কেভ নাম দিছিল। Winter months from November to February are the best time to visit the caves. It is closed on Mondays and the Elephanta Caves timing are from 9 a.m. to 5 p.m. আৰু মই ইয়াতে এজন কৰ্মচাৰীৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিছোঁ। इस प्लेस के बारे में कुछ ये इतना मैं शॉर्ट में बोल देता हूँ। हाँ, बोलिए। ये साउथ का जो राजा जो थे, चालुक्य, सेकेंड पुलकी सिंह, हाँ, बदामी, हाँ, कलाच, उसने बनवाया 6-7 AD में। हाँ हाँ 16वीं शताब्दी पुर्तगाल का शासन जो था उसने पूरे को ये नष्ट किया। उसी का नाम दे गया एलिफेंटा। क्यों जब गोवा से बम्बई आए थे उसने पत्ता का एलिफेंट बना होते क्या एलिफेंट इसीलिए इसका नाम एलिफेंटा। उसी ने पूरे को नष्ट किया। हिंदू धर्म में जितना भी मूर्तियाँ बने शंकर जी का नाम। গুহাৰ পৰা ওলাই আহিছোঁ আৰু এতিয়া ইয়াতে থকা দোকানবিলাক চাওঁ আহক, লগতে কথাও পাতোঁ আহক।
नेचारेल धुनिया यार পৰা আঙুঠি বনাব পৰা যাব इसकी माला है আঙুঠি ফুলিত ইয়াৰ দিব পাৰিব ডিজাইন দি ইমান ধুনীয়া ইয়াত মোৰ এটা খুব ভয় লগা বস্তু দেখিলো স্ন্যাক্স আৰ্টিফিচিয়েল স্ন্যাক্স बजाते हैं इसको अच्छा खिलौना वाला है ना ইয়াত বিভিন্ন ধৰণৰ জুৱেলাৰী পাব আপোনালোকে বহুত ভাগৰ লাগিছে লগতে ভোকো লাগিছে এতিয়া আমি কিবা অলপ খাই লওঁ আপোনালোকে মোৰ ভিডিঅ' চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থব আৰু আকৌ লগ পাম নতুন কথাৰে নতুন ঠাইৰে তেতিয়ালৈকে বাই বাই কুশলে থাকক ষ্টে হেপী ষ্টে হেল্ডি